আশীৰ্বাদ কৰিব আৰু ভগৱানটো ভিডিঅ' চিডিঅ' বনাই আছো আশীৰ্বাদ কৰিব হা আশীৰ্বাদ কৰিব আপোনালোকে একে মানুহ বহুত সৰু আছিলোঁ তেতিয়া ভালকৈ মনতে নাই সেইকাৰণে বহুত বছৰৰ মূৰত আহিলোঁ দিয়ক ভালকৈ থাকিব আৰু ভালকৈ ৰাখিব হা এতিয়া দিয়ক আহিম আহিম আৰু ভালকৈ ৰাখিব হা দিয়ক অঁ দিয়ক অঁ দিয়ক গোৱালপাৰাত আছোঁ আমি গোৱালপাৰাৰ আমাৰ এখন বিয়া খাবলৈ আহিছিলোঁ বাস্তৱ কেনে এতিয়া আমি সূৰ্য পাহাৰ যাম ইয়াৰ পৰা আমি আহিছিলোঁ বাক্সাৰ পৰা এই পিনা এই আমাৰ নীলোৎপল আৰু এতিয়া আমি গোৱালপাৰা যাম মানে গোৱালপাৰা আমি কৃষ্ণাৰ ওচৰতে আছোঁ এতিয়া আমি সিহঁত যাম সূৰ্য পাহাৰ যাম অলপ দেৰিকৈ বিয়া এখন খাই আমি সূৰ্য পাহাৰ যাবলৈ ওলাইছোঁ এতিয়া সূৰ্য পাহাৰ যাবলৈ ওলাইছোঁ 3 কিলোমিটাৰ বোলে ন 3-4 কিলোমিটাৰ বোলে যে ফুট এতিয়া নাজানো মই কিমান পাম ক'ত যাবলৈ ওলাইছোঁ আমি সূৰ্য পাহাৰ যাবলৈ ওলাইছোঁ আমি সূৰ্য পাহাৰ যাবলৈ ওলাইছোঁ এতিয়া সূৰ্য পাহাৰ গোৱালপাৰালৈ স্বাগতম সকলোকে এতিয়া আমি গৈ আছোঁ এতিয়া তোমাৰ সূৰ্য পাহাৰ অলৰেডি কৈছোঁ মই সূৰ্য পাহাৰ গৈ আছোঁ বুলি এতিয়া সকলোৱে সূৰ্য পাহাৰৰ শিৱলিংগবোৰ চাব মই ভিডিঅ'ত দেখুৱাই আছোঁ সকলোৱে চাব শেষলৈকে ভিডিঅ'টো পার হই গোলা তুমি উখাহু যাই রই কিনু আদর বুকু জমা এতিয়া আমি সূৰ্য পাহাৰলৈ সূৰ্য পাহাৰ না এয়া সূৰ্য পাহাৰলৈ গৈ আছোঁ এতিয়া আমি সূৰ্য পাহাৰ সূৰ্য পাহাৰ
না আমাৰ দেৰি হৈ গ'ল না সেইকাৰণে বোলো একেলগে আহি যাওঁ ইয়াতে বিশেষ শিৱলিংগ না ইয়াতে শিৱলিংগ আমাৰ শ্ৰীচূৰ্য পাহাৰত শিৱ মন্দিৰ আছে 1 লাখৰ এটা কম 1 লাখৰ এটা কম শিৱ সেইকাৰণে আমাক এইখন দ্বিতীয় পুৰী বুলি কোৱা হয় আৰু এইটো হৈছে 12 বজা বিষ্ণু অৱতাৰ বিষ্ণু 12টা অৱতাৰ লৈছিল এইখিনি অৱতাৰ ইয়াতে আছে ইয়াতে এইখিনিতে আছে না এইখিনিতে বিষ্ণু অৱতাৰখিনি এইখিনিতে আছে ইয়াতে যাৰ যি মনৰ কামনা বাসনা যায় ইয়াতে কৰে প্ৰভু ভগৱন্তই সেইখিনি পূৰ্ণ কৰে বুলি আমি এটা কৰা যায় তেওঁ সকলোখিনি পূৰ্ণ কৰি দিয়ে বুলি ওপৰত কিবা কিবি আছে না আৰু সুৰংগ আছে না সূৰ্য পাহাৰত আমি এতিয়া পৰিভ্ৰমণ কৰি আছো এতিয়া সুৰংগ চাবলৈ আকাশী গংগা ইয়াতে লিখা আছে আকাশী গংগা ইয়াতে বিশেষকৈ শিৱলিংগৰ সুৰংগৰ ভিতৰতে সোমাই গৈ আছো এতিয়া সুৰংগৰ ভিতৰত শিৱলিংগ আছে সূৰ্য পাহাৰৰ ভিতৰত চাওক ভিতৰত প্ৰাৰ্থনাবোৰ কৰে শিৱলিংগৰ ভিতৰত মানে গুহাৰ ভিতৰত পানী নাই আকাশী গংগাৰ এই পানীৰ ভিতৰত বহুত পানী আছে চাগে ইয়াতে আহিলে গম পাব ইয়াতে আমি ভিতৰত আৰু বহুত কিবা কিবি আছে আমি বহুত গম নাপাওঁ এতিয়া যোনে ইয়াতে আহি পাইছে আমাৰ বেছি টাইম নাই ভিতৰত সোমাবলৈ
বন্ধ কৰিব এতিয়া পিন্ধিলো এতিয়া আমাৰ মানে ইয়াতে আৰু এতিয়া যেতিয়া সুৰংগ আছে এইবিলাক বন্ধ কৰিব এতিয়া এইবিলাক আৰু কি আছে এতিয়া চাবলৈ যাম আমি ইয়াতে মানে বন্ধ হ'ল আৰু নৌকা বিহাৰ আছিলে কিবা আছিলে এইবিলাক চব বন্ধ হৈ গ'ল এতিয়া মানে টাইমো হৈছে টাইম হৈ গৈছে এতিয়া আমি কিবাকে আমি সোমালোঁ আৰু ভিতৰত সুৰংগৰ ভিতৰত শিৱলিংগবোৰ আছিলে এতিয়া শেষ হৈ গ'ল আৰু মানে শেষ হৈ গ'ল মানে কি বন্ধ কৰিলে আৰু চালোঁ আৰু কি আছিলে তাতে কি চাইলা তাতে পুখুৰী এটা আছে বহুত ডাঙৰ ডাঙৰ মাছ আছে 5 কেজি ওজনৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ ডাঙৰ মাছ তাৰ লগত পুখুৰীত উঠি মাত্ৰ ঘূৰিব পাৰি নৈ চৈ আছে নেকি মানে কিবা নাও চাও আছে নেকি পুখুৰীটো বহুত দীঘল নাযাওঁ এতিয়া আপোনালোকে কিমান বছৰ ধৰি ইয়াতে এনে আছে মানে ইয়াতে এতিয়া মই ক'ৰবাত মৰিলোঁ ধনকে আমাৰ বছৰ নাই আশীৰ্বাদ কৰিব আৰু ভগৱান ভিডিঅ' চিডিঅ' বনাই আছো আশীৰ্বাদ কৰিব হা আশীৰ্বাদ কৰিব আমাৰ এই মানুহ আপোনালোকে একে মানুহ হিন্দু একে মানুহ এইটো আমি একে মানুহ যিহেতু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যাব পাৰোঁ হ'ব বাবা আশীৰ্বাদ কৰিব আৰু আহিবি আপোনালোক ভালে থকাটো বিচাৰোঁ আমি ধুনীয়া সূৰ্য পাহাৰত আমি বহুত বছৰৰ মূৰত আহিছোঁ ইয়াতে আগতে নাই আগতে এবাৰ আহিছিলোঁ বহুত সৰু আছিলোঁ তেতিয়া ভালকৈ মনতে নাই সেইকাৰণে বহুত বছৰৰ মূৰত আহিলোঁ দিয়ক ভালকৈ থাকিব আৰু ভালকৈ থাকিব হা এতিয়া দিয়ক আহিম আৰু ভালকৈ থাকিব হা দিয়ক 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 থাকিব ভালকৈ জিলা পৰ্যায়ৰ কিটো হস্ততাঁত বস্ত্ৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা কি আহিলোঁ আৰু সূৰ্য পাহাৰ চাই উভতিলোঁ এতিয়া শিৱলিংগবোৰ আৰু এইবাৰ আৰু এতিয়া উভতিলোঁ বাই বাই